হেল্ল' বন্ধুসকল, লিপ ইয়াৰ বুলি ক'লে আমি সকলোৱে জানো যে সেই বছৰ ফেব্ৰুৱাৰী মাহটো 29 দিনীয়া হয় বুলি, নহয়নে? কিন্তু আপুনি জানেনে লিপ ইয়াৰত ফেব্ৰুৱাৰী মাহটো 29 দিনীয়া হোৱাৰ আচল কাৰণ কি? নায়ক চিনেমাখন নিশ্চয় মনত আছে কিজানি, অনিল কাপুৰে এদিনৰ মুখ্যমন্ত্ৰী বনে। নিশ্চয় মনত আছে কিজানি, বহুত ছুপাৰহিট চিনেমা হয় নে কি কয়? কিন্তু আপুনি জানেনে বাস্তৱ জীৱনত এই ছোৱালীজনীয়ে এদিনৰ মুখ্যমন্ত্ৰী বনিছিল? কি সেই ছোৱালীজনীৰ নাম? শক্তিমান চিৰিয়েলখন মনত আছেনে? ডিডি নেশ্যনেলত প্ৰচাৰিত হোৱা চিৰিয়েল, বহুত জনপ্ৰিয় চিৰিয়েল আছিল, নহয়নে? কিন্তু আপুনি জানেনে এই চিৰিয়েলখনৰ ওপৰত এখন চিনেমা বনোৱাৰ পৰিকল্পনা কৰিছে? যদি নাজানে এই ভিডিঅ'টো শেষলৈকে চাওক, এই সকলো কথা জানিম আজিৰ এই ভিডিঅ'টোত। নমস্কাৰ বন্ধুসকল, মই সীমান্ত নজনা কথা নামৰ চেনেলটোলৈ স্বাগতম, য'ত আমি জানো কিছু নজনা কথা। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক। এনেধৰণৰ ভিডিঅ' সকলোতকৈ আগত পাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই যদি আপোনাক এটা প্ৰশ্ন কৰোঁ যে এটা ল'ৰাৰ প্ৰথম বাৰ্থডে দিনাই তেওঁৰ বয়স 4 বছৰ কেনেদৰে হ'ল, তেতিয়া আপোনাৰ উত্তৰ কি হ'ব? আপুনি মোক ক'ব সহজ কথা, তেওঁৰ জন্ম লিপ ইয়েৰ মানে 29 ফেব্ৰুৱাৰীত হৈছিল, সেইবাবে আৰু 29 ফেব্ৰুৱাৰী তাৰিখটো 4 বছৰৰ মূৰত আহে, সেইবাবে সহজ কথা, আমি সকলোৱে জানো নে কি? কিন্তু আপুনি জানেনে 29 ফেব্ৰুৱাৰীটো 4 বছৰৰ মূৰত অহাৰ আচল কাৰণ কি? যদি নাজানে মই আপোনালোকক চমুকৈ বুজাই দিছোঁ। চাওক, পৃথিৱীৰ সূৰ্য চাৰিওফালে এপাক মাৰিবলৈ সময় লাগে আচলতে 365.25 দিন, আৰু আমাৰ এটা বছৰ হয় 365 দিন, হয় কি নহয়? বাকী থাকে 0.25 দিন। 0.25 হ'ল 100/25 মানে 4/1 হয়নে? আগত স্কুলৰ গণিতত পাইছিল কিজানি এনেধৰণৰ অংক, মনত আছে নিশ্চয়। 0.25 সমান 4/1। এতিয়া এটা দিন থাকে 24 ঘণ্টা, আৰু 24 ঘণ্টাৰ 4/1 হ'ল 6 ঘণ্টা, হয় কি নহয়? মানে প্ৰত্যেক বছৰে আমাৰ 6 ঘণ্টা বাচি থাকে এবছৰৰ পৰা। এনেদৰে 6 ঘণ্টা যোগ কৰি 4 বছৰ মূৰত হয় 24 ঘণ্টা, মানে এদিন, আৰু সেই দিনটোক ফেব্ৰুৱাৰী মাহত যোগ কৰা হয়, আৰু সেই বছৰটোক আমি লিপ ইয়েৰ বুলি কওঁ। এইটো হ'ল ইয়াৰ চমু উত্তৰ। এতিয়া আপোনাৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে এবছৰত বাচি যোৱা 6 ঘণ্টাটোক যদি আমি যোগ কৰি একদিন কৰি ফেব্ৰুৱাৰী মাহত যোগ নকৰোঁ তেন্তে কি হ'ব? আচলতে তেতিয়া বতৰ পৰিৱৰ্তন হ'ব। যেনে ধৰি লওক এতিয়া গৰম দিন আহে মাৰ্চ এপ্ৰিলত, নহয়নে? যদি আমি এই কাম নকৰোঁ, এই 6 ঘণ্টাটো এৰি দিওঁ, তেনেহ'লে কেইবছৰমান যোৱাৰ পাছত গৰম দিন আহিব অক্টোবৰ নৱেম্বৰত। এনেধৰণৰ সমস্যাৰ সৃষ্টি হ'ব। আশা কৰোঁ আপোনালোকে বুজি পালে। সহজভাৱে বুজাবলৈ চেষ্টা কৰিছিলোঁ, সময় বহলকৈ বুজাবলৈ অনুমতি নিদিয়ে। এদিনৰ CM, আপুনি নায়ক চিনেমাখন নিশ্চয় চাইছে কিজানি, য'ত অনিল কাপুৰে এদিনৰ কাৰণে CM বা মুখ্যমন্ত্ৰী বনে। এখন ছুপাৰহিট চিনেমা, নহয়নে? কিন্তু এইখনটো চিনেমা হয়, বাস্তৱ জীৱনত এনে হোৱা অসম্ভৱ নে কি কয়? আচলতে সম্ভৱ। তেনে এটা ঘটনা ঘটে উত্তৰাখণ্ডত এদিনৰ কাৰণে মুখ্যমন্ত্ৰী বনোৱা হয় 19 বছৰীয়া এই ছোৱালীজনী, যাৰ নাম সৃষ্টি গোস্বামী। তেওঁ হৰিদ্বাৰ দৌলতপুৰৰ বাসিন্দা। তেওঁ এগ্ৰিকালচাৰত BSc ছাত্ৰী হয়। 2021 চনত বালিকা দিৱস দিনা তেওঁক বনোৱা হয় উত্তৰাখণ্ডৰ এদিনীয়া মুখ্যমন্ত্ৰী। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱতে তেওঁক এদিনৰ মুখ্যমন্ত্ৰী হোৱাৰ সুবিধা দিয়ে। সৃষ্টিৰ দেউতাক এজন সাধাৰণ দোকানী, তেওঁৰ নাম প্ৰবীণ পুৰী, আৰু মাক গৃহিণী হয়, তেওঁৰ নাম সুধা গোস্বামী। বালিকা দিৱস দিনা 24 জানুৱাৰী 2021 দিনত তেওঁক এদিনৰ মুখ্যমন্ত্ৰী বনোৱাৰ মূল কাৰণ হ'ল দেশত ছোৱালীৰ সন্মান বহু আৰু লিংগভেদ ভাৱ শেষ কৰা। ছোৱালীয়ে সমাজৰ সকলো কাম কৰাৰ যোগ্য, এই কথা প্ৰমাণ কৰাৰ বাবে উত্তৰাখণ্ড চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰে। অৱশ্যে এনেধৰণৰ ঘটনা ফিনলেণ্ডতো হৈছিল, য'ত 16 বছৰীয়া আবা মথো নামৰ ছোৱালীজনীক এদিনৰ প্ৰাইম মিনিষ্টাৰ বনোৱা হৈছিল। উদ্দেশ্য সেই একেই, ছোৱালীৰ সন্মান বহু আৰু লিংগভেদ ভাৱ শেষ কৰা। সঁচাই সমাজৰ লিংগভেদ ভাৱ শেষ কৰাৰ এটা সুন্দৰ পদক্ষেপ নে কি কয়? শক্তিমান চিৰিয়েলখনৰ কথা মনত আছেনে? যদি আপোনাৰ জন্ম 90 দশকত হৈছে তেন্তে নিশ্চয় আপুনি শক্তিমান চাইছে, এই কথা মই জানো, কাৰণ বহু জনপ্ৰিয় চিৰিয়েল আছিল। শক্তিমানৰ জনপ্ৰিয়তাৰ প্ৰমাণ এই কথাত পোৱা যায় যে এই চিৰিয়েলখন 13 ছেপ্টেম্বৰ 1997 চনৰ পৰা 27 মাৰ্চ 2005 চনলৈকে চলিছিল ডিডি নেশ্যনেলত। ইয়াৰ মুঠ এপিছ'ড হ'ল 520 খণ্ড। ইমান জনপ্ৰিয় আছিল এই চিৰিয়েলখন। এই শক্তিমানক প্ৰথম ইণ্ডিয়ান ছুপাৰ হিৰো বুলি ক'ব পাৰি, যি ইমান জনপ্ৰিয় লাভ কৰে। মোৰ দৰে আপুনি যদি শক্তিমান চাই ভাল পায় হ'লে তেন্তে আপোনাৰ কাৰণে এটা ভাল খবৰ যে শক্তিমানৰ ওপৰত হিন্দী চিনেমা এখন বনোৱাৰ পৰিকল্পনা কৰিছে মুকেশ খান্নাই ছনী পিকচাৰ ইণ্টাৰনেশ্যনেলৰ লগত মিলি। এই কথা মুকেশ খান্নাই নিজৰ ইউটিউব চেনেলৰ দ্বাৰা
জনায় অৱশ্যে এই চিনেমাখনত কোন অভিনেতাই অভিনয় কৰিব এই কথা এতিয়াও সিক্ৰেট কৰি ৰাখিছে আপোনাৰ মতে কোনজন অভিনেতাক শক্তিমানৰ চৰিত্ৰত ভাল লাগিব মোক কমেন্ট কৰি জনাবচোন এই চিনেমাখনক 3টা খণ্ডত ৰিলিজ কৰা হ'ব বুলি জানিব পৰা গৈছে এটা অতি সুন্দৰ খবৰ নেকি কয় বন্ধুসকল যিকি নহওক বন্ধুসকল কেনে লাগিল এই ফেক্ট কেইটা জানি এই ফেক্ট কেইটাৰ ভিতৰত কোনটো ফেক্ট আপোনাৰ সকলোতকৈ বেছি ভাল লাগিল মোক কমেন্ট কৰি জনাব ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ ভিডিঅ' চাই থাকিবলৈ মই লগ পাম এটা নতুন ভিডিঅ'ত তেতিয়ালৈ নমস্কাৰ গুড বাই